গাটো ধুই লোৱা এতিয়া স্কুল যাব হ'ব বাবু পঢ়ি শুনি ডাঙৰ মানুহ হ'ব আৰু তোমাক পঢ়াই কি কৰিম দুদিনমান পিছত বেলেগৰ ঘৰত বিয়া দিব লাগে তাতকৈ তুমি মাৰৰ লগত কাম শিকা সহায় হ'ব আৰু তোমাৰো শিকা হ'ব মাৰক সুধি চোৱা স্কুল গৈ পাইছিল নে পঢ়া শুনা কৰি ক'তনো কি হিচাপ নিকাচ কৰিবি পিছত শহুৰৰ ঘৰত গৈ বহুত কাম কৰিব পাৰিবা সেইটো ৰাস্তাত গৈ কোনো লাভ নাই সেইটো ৰাস্তাৰ কথা সুধি কি লাভ যোৱা নিজৰ কামত লগা গৈ ইমান মিঠা যে ভাত বনা আছে Magoni acting pani lo ya hasun. Atia wani dibine. Oh, dia di bola. পাপি মাছ মারবা যান ভোকন দিতা পাপি মাছ মারবা যান করে তুরি মাগুর হিঙি খলে ভরাই পান করে তুরি মাগুর হিঙি খলে ভরাই পান ভোকন দিতা পাপি মাছ মারবা যান ভোকন দিতা পাপি মাছ মারবা যান করে তুরি মাগুর হিঙি খলে চুকে
লাগে তাকে দিম মাত্ৰ পঢ়াত ধ্যান দিবি পঢ়ি শুনি তুমি ভাল ৰিজাল্ট কৰিব লাগিব মোৰ দেউতা মোক এখন আগতে চাইকেল আনিবলৈ দিলে মোক 5 টকা দিয়ক এইখন লোৱা তুমি খাই আহিবা দিব 5 টকা দিবা আনিবা কৈ থাকে আৰু এতিয়া কৈ আছে চাইকেল চলাব ছোৱালী মানুহ ছোৱালীৰ দৰে থাক ঘৰত কাম কৰ শিক এইবোৰ তোৰ শিকাৰ দৰকাৰ কি কামত ধ্যান দি লাভ নাই আৰু শহুৰৰ ঘৰত গৈ যি কৰা পিছা বাজা ও দাদি ও নমস্কাৰ আপোনাৰ ভালে ভালে আহি পালেনে হাতত কিবা অসুবিধা পাইছে নেকি দাদি কইনা চাবাজা এইবাৰ বিশুৱাতে জি গোৱা পিছাম এইবাৰ বিশুৱাতে জি গোৱা পিছাম সেই গোৱা পিক লয়া বাগেশ্বৰী যাম বাকী খবৰ বাকী কেনে ভালে খবৰ ভালনে ভাল পিছে তোমাৰ নামটোনো কি মোৰ নাম মুন্টু পিছে তুমি কি কৰা মই এজন চৰকাৰী স্কুলৰ শিক্ষক আমাৰ মাজনী বহুত সৰল তাৰ কাজতো বহুত টকা কোনো কামতে হেৰা নকৰে আমাকো তেনেকুৱাই বোৱাৰী লাগে অভাৱ নোহোৱাকৈ বহুত যতনেৰে ডাঙৰ দীঘল কৰিছোঁ আমাৰ ঘৰত তেনেকুৱাই বোৱাৰী লাগে যি ঘৰখন চম্ভালিব পাৰে আৰু আমাকো চলাই নিয়ে আৰু বাকীখিনি আমাৰ ল'ৰাটো আছেই চাবৰ কাৰণে ছোৱালী ক'ত ৰবা মাতি দিছোঁ মাজনী নমস্কাৰ তামোল খাওক নমস্কাৰ তোমাৰ নাম কি মায়া ঠিক আছে আপোনালোকে বহক মই জলপানটো দি দিব বিয়া ফিক্স তেতিয়াহ'লে দিনবাৰ কৰিলেই হ'ল ঠিক আছে তেতিয়াহ'লে আমি যাওঁ নমস্কাৰ অলপ বেহায়ৰ যাওঁ ৰ পিছে তুমি কি কৰি আছা এনেই ঠিক আছে ঠিক আছে দেউতা আহিছে নমস্কাৰ দেউতা আহিলে আহিলো
এইখন লোৱা বেহাই আহিলে আহিলো ভালে ভালে আহি পালে নে পালো পিছে আপোনালোকৰ খবৰ ভালনে ঘৰৰ সকলো ভালে আছেনে ভাল ভাল পিছে আপোনালোকৰ খবৰ ভালনে আছো আছো ভাল 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 অলপমান বজাৰ কৰি আহক মই স্কুলৰ পৰা আহোঁতে আজি অলপ দেৰি হ'ব ঠিক আছে মই আপোনাৰ ভাল পোৱা খানা বনাই থম লগত ভালকে থাকিবি দে মানুহৰ দেহাতে জীৱই কলে মনাই খাবলৈ খুদ কণ নাই মানুহৰ ভোগতে ভোগ বনমান খুদ কণ হেল্ল' কমিলেই যায় হেল্ল' মই মানিকপুৰ হস্পিটেলৰ পৰা কৈছোঁ মিণ্টু এক্সিডেণ্ট হৈছে সি আৰু নাই খুদ কণ কমিলেই যায় মানুহৰ দেহাতে জীৱই কলে মলাই খাবলৈ খুদ কণ নাই মানুহৰ ভোগতে ভোগ পৰমানৰ খুদ কণ কমিলে ভালে আছানে আছো মা আপোনাৰ ভালনে মা দেউতা আমি একেবাৰে ককা ককা আমি একেবাৰে আহিলো আমি আজিৰ পৰা এতে থাকিম আমাক এতে থাকিব দিবিনে আহা আহা থাকিবা ইহঁতক একেবাৰে আহিব লাগে ইহঁতক চোৱা চিন্তা আমাৰ দায়িত্ব নহয় নহয় ইহঁতৰ দায়িত্ব কোনে ল'ব মই সিহঁতৰ দায়িত্ব ল'ব নোৱাৰো দেউতা মোৰ সৰুকালৰ কথা মনত আছেনে যিজন ছোৱালীয়ে দেউতাকৰ কথা মতে চলিবলগীয়া আছিল যে স্কুল যাব বিচাৰিছিল হাইকোৰ্টৰে পঢ়ি আগবাঢ়ি যোৱাৰ সপোন দেখিছিল তাৰ নেকি আশা আকাংক্ষা সকলো শেষ কৰি মাৰি পেলাইছিল কাৰণ পঢ়া শুনা কৰা ডাঙৰ মানুহ হোৱা সপোন দেখা এইবোৰ অকল ল'ৰাবিলাকহে কৰিব পাৰে আমাৰ কোনো অস্তিত্বই নাই নেকি যে আমি সদায় ল'ৰাবোৰৰ ওপৰতে নিৰ্ভৰ হৈ চলিব লাগে মই যদি আজি পঢ়া শুনা কৰিলোহেঁতেন মোৰ এই দোকান নহ'লেহেঁতেন কাৰো আগত তলমূৰ হৈ চলিবলগীয়া নহ'লেহেঁতেন কাৰো বোজা হৈ নপৰিলোহেঁতেন দেউতা মই আৰু এবাৰ পইচা বিচাৰোঁ মই পঢ়িব বিচাৰোঁ
দাদাৰ দৰে স্কুলত যাব বিচাৰো। মোৰ যেতিয়া স্বামী আছিলে ময়ো জীয়াই থকা প্ৰেৰণা দেখিছিলো যে মোৰ সংসাৰখন সুখেৰে যাব। ময়ো মাৰ দৰে স্বামীৰ আশাত জীয়াই আছিলো। মাজনী কি হ'ল দেউতা? এতিয়া কি হিচাপ দেখিছে? যদি মই পঢ়া শুনা কৰিলোহেঁতেন মোৰ স্বামীৰ চাকৰিটো পালোহেঁতেন। মইতো স্কুল গৈয়ে পোৱা নাই। মই এতিয়া কি কৰিম? মোৰ শহুৰ দেউতাও অচল, সেইবাবে মই একেবাৰে গুচি আহিলো। মোৰ সকলো ইচ্ছাই পূৰণ কৰিছিলা। দেউতা মোৰ পঢ়া শুনা ইচ্ছা কিয় পূৰণ নকৰিলে? কিয় ছোৱালীবোৰক পঢ়াত বাধা দিয়ে? ছোৱালীবোৰক কিয় এয়ে শিকোৱা হয়? আমি সদায় কিয় স্বামী নিৰ্ভৰশীল হৈ চলিবলগীয়া হয়? কিয় আমাক আত্মনিৰ্ভৰশীল বনোৱা নহয়? শিক্ষা লোৱা সকলোৰে অধিকাৰ আছে। আপুনি কোন হয় সেইবোৰৰ পৰা বিৰতি ৰাখিবলৈ? মাজনী মোক ক্ষমা কৰি দিবা। আজি মই উপলব্ধি কৰিব পাৰিছো যে পঢ়া শুনা কিমান প্ৰয়োজন। মই তোমাক পঢ়া শুনা নপঢ়োৱাৰ বাবে বেদখী মনে বুজিছো। এতিয়া মই সুখী। মোৰ স্বামীৰ পেঞ্চনো হৈ গ'ল আৰু মই ছোৱালীকো পঢ়িবলৈ স্কুলত দিছো। নমস্কাৰ। আমাৰ ভিডিঅ'টোত যদি কিবা ভুল হয় ক্ষমা কৰিব। আৰু মই প্ৰাৰ্থনা কৰি কওঁ যে সকলো মাক দেউতাকে ছোৱালীবোৰক যাতে পঢ়া শুনাৰ পৰা বিৰতি নাৰাখে এই প্ৰাৰ্থনা।